কলফুলৰ ভাজিখন ভাজি ল'লোঁ। এয়া চাওকচোন, কাষৰ পৰা দেখুৱাইছোঁ কিমান ধুনীয়া হৈছে। আজি মই কলফুলৰ ভাজি বনাম আৰু কলফুলৰ ভাজিটো মই অকণমান বেলেগ ধৰণে বনাম, সেয়েহে ভাবিলোঁ আপোনালোকক ভিডিঅ'টো অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি। ভীমকলৰ কলফুল হ'লে বেছি ভাল হয়, এইটো ভীমকলৰ হয়। আৰু ভীমকলৰ হ'লে আপোনালোকে ধৰিব পাৰিব কলফুলটো অলপ ক'লা ধৰণৰ হয় মানে, আৰু যদি মুনুৱা কল বা চেনি কলৰ হয় অলপ বগা বগা হয়, তাতে আপোনালোকে ধৰিব পাৰিব। আৰু কলফুলত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, আপোনালোকেতো নিশ্চয় জানেই। আৰু মই অকণমান বেলেগকৈ বনাওঁ, সেয়েহে ভাবিছোঁ আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে মই লৈছোঁ কেইফুটামান নহৰু, পিঁয়াজ এটা, আলু এটা আৰু এইফালে শুকান জলকীয়া। আপোনালোকে চাই থাকিব ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে। প্ৰথমতে এতিয়া মই কলফুলখিনি ইয়াৰ ওপৰৰ অংশখিনি মই পেলাই একে কোমলখিনি ল'ম আৰু মই ডাঙৰ ডাঙৰকৈ কাটি মই মিক্সিত অকণমান মাৰি ল'ম। এয়া চাওক, মই ওপৰৰখিনি পেলাই লৈছোঁ, কাৰণ বেছি ধৰক এনেকুৱাবিলাক দিলে অকণমান খাবলৈ ভাজিটো বেয়া হ'ব, সেইটো কাৰণে একেবাৰে কোমলখিনি লৈছোঁ মই কলফুল। এতিয়া মই ধুই ল'ম। মই এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি অলপমান মিক্সিত মই মাৰি ল'ম, যিহেতু কলফুল কাটিলে মোৰ বৰ এটা মিহি নহয়, সেইটো কাৰণে মই অলপমান মিক্সিত মাৰি ল'ম। এয়া চাওক, মই মাৰি ল'লোঁ মিক্সিত। একে পেষ্ট বনাই পেলাব নালাগে, অলপমান মাৰিলেই হ'ল। আৰু যদি আপোনালোকে মিহি মিহিকৈ কাটিব পাৰেতো ভালেই, মোৰ মানে মিহি নহয়, সেইটো কাৰণে আৰু অকণমান মই মিক্সিত মাৰি লৈছোঁ। আৰু মিহি হ'লেহে কলফুলৰ ভাজিটো খাই ভাল লাগে। এতিয়া মই গোটেইখিনি এনেকৈ মিক্সিত মাৰি ল'ম। কেৰাহীখন গৰম হৈছে, ইয়াতে মই তেল দিছোঁ। তেলটো অলপ বেছিকৈ দিব লাগিব, আৰু এনেও এনেকুৱা ধৰণৰ ভাজিবিলাকত, শুকান ভাজিবিলাকত তেলটো সৰহ হ'লে অকণমান ভাল লাগে খাবলৈ। এতিয়া মই শুকান জলকীয়া দিছোঁ, তাৰপিছত পিঁয়াজখিনি দিছোঁ, আৰু নহৰু পেষ্টটো মই অলপ পিছত দিম। পিঁয়াজখিনি ভাজি হোৱাৰ পিছত ইয়াতে মই কলফুলখিনি দিছোঁ। চাওকচোন, কলফুলটো যিহেতু ভীমকলৰ হয়, সেইটো কাৰণে অকণমান ক'লা হৈছে। আৰু ভীমকলৰ কলফুল ভাজিটো খাবলৈ খুবেই ভাল লাগে, নহয় জানো? মই ইয়াতে বিশেষ মছলা ব্যৱহাৰ নকৰোঁ। নিমখ দিছোঁ, হালধি দিছোঁ, আৰু অকণমান মই জিৰা গুড়ি দিছোঁ। অলপমান মই চিমত দিছোঁ, গেছটো দি অকণমান ঢাকি দিছোঁ, তেতিয়াহে সিজিব ধৰকচোন। এতিয়াহে মই নহৰুৰ পেষ্টখিনি দিম। আগতে দিব নালাগে, এনেকৈ ধৰক অকণমান সিজাৰ পিছত দিব লাগে, তেতিয়া মানে গোন্ধটো খুব ভাল লাগে। সিজিছে প্ৰায়, চাওক ইমান ধুনীয়া হৈছে। আৰু আপোনালোকে এনেদৰে বনাই খাবচোন, খুব ভাল লাগে। এতিয়া আৰু অকণমান সময় মই ঢাকি দিম। এতিয়া মই গেছটো অলপমান হাইত দি দিম। মই তেতিয়াৰ পৰা মানে মই গেছটো অলপ চিমত দিছিলোঁ, আৰু এইখিনি প্ৰায় সিজিছে, কলফুলখিনি প্ৰায় সিজিছে, আৰু খুব ধুনীয়া এটা স্মেল ওলাইছে নহৰু দিয়াৰ পিছত। আৰু আপোনালোকে এনেদৰে বনাবচোন। একেবাৰে প্ৰথমতে নহৰুটো দিব নালাগে, পিছত দিলে বেছি ভাল লাগে মানে। আৰু একেবাৰে শেষত মই এতিয়া ঘিউ দিম, ঘিউ দিছোঁ। আপোনালোকে যদি কলফুলৰ ভাজি এনেদৰে খোৱা নাই ঘিউ দি, এবাৰ এনেদৰে বনাই খাবচোন। এবাৰ বনাই খাব, মোৰ নিচিনাকৈ খুব ভাল লাগে। আৰু আপোনালোক সকলোৱেতো জানেই কলফুলত প্ৰচুৰ পৰিমাণে আইৰণটো পোৱা যায়, আৰু শৰীৰৰ কাৰণে খুবেই ভাল, নহয় জানো? আৰু সৰু ল'ৰা ছোৱালীবিলাকে যিহেতু কলফুল খাব নোখোজে, কিন্তু এনেদৰে সিহঁতক অকণমান বেলেগকৈ বনাই দিলে সিহঁতি খাই খুব ভাল পাব। এবাৰ এনেদৰে বনাই খুৱাবচোন আপোনালোকে। ভাজিখন ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিওঁ।
আমাৰ অসমীয়া খাদ্য সম্ভাৰ কিমান চহকী নহয় জানো? কল পচলাৰ পৰা ধৰি আপোনাৰ কলফুলৰ পৰা ধৰি কিমান মেডিকেটেড নহয় জানো? খুব ভাল লাগে এনেকুৱা ধৰণৰ বস্তুবিলাক, খাবলৈও খুব ভাল আৰু পেটৰ কাৰণেও ভাল, শৰীৰৰ কাৰণেও ভাল নহয় জানো? একেবাৰে শেষত মই আৰু অলপমান ঘিউ দিছোঁ। ঘিউ দিলে মানে খাবলৈ খুব ভাল লাগে। প্ৰথমটো মই বনাই থাকোঁতে অলপমান দিলোঁ, তাৰপিছত আৰু অকণমান দিছোঁ। আপোনালোকক একেবাৰে পৰিৱেশন কৰি দেখাই দিছোঁ। এনেদৰে আপোনালোকে বনাই খাব, খুব ভাল বস্তু। আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।